Hey, what's up guys, welcome back to another vlog. तो आज ब्लगটো बहुत स्पेशल है केलेके बिहुर कारण जेहेतु माघ बिहु आहि पाइसेहि माघ बिहुर कारण आमी এটা অলপ স্পেশালি थोड़ा माने অকমান মানে কিবা এটা কৰিব বিচাৰিছো ঘৰৰ মানুহখিনিয়ে তো দেখিব পাইছে এখিনি নোৱা বুলি কয় সবে জানে তো এটো কি বেৰ তো কথাটো এটো যে আজি ব্লগটো অকল খালি দেখাম ভেলাঘৰটো কেনে বনায় কি লাগে তাৰপিছত অলপ স্পেচিয়েল অকমান দুটামান বস্তু আছে এনেকৈ কামি লাগে এইটো তাৰ ৰছী দি বান্ধিব নালাগে তো বাঁহে দিয়ে বনায় এইটো কয় এইটো পাতলা একদম ঠিক আছে এইটো কি কয় বাবা কমাল তো কমাল কাটি থোৱা আছে এইগাল দেখিব পাইছে কমালগাল এইগাল তো সেয়াই তো চাওক কেনেকৈ বনায় কি কৰে তো এইটো পাপাই বনাই আছে তো তামাম ভিডিঅ' আৰু নে কি কয় তো ভিডিঅ'টো চাই থাকক কৈ থাকিম কেনেকৈ কি বনায় তো এতিয়া বৰ্তমান বেৰ বনাই আছে ঠিক আছে বেৰ বনাই আছে তো অলপ চাওঁ মইতো বনাব ইমান নাজানো তো হেল্প কৰি দিছোঁ তো ঠিক আছে ব্লগটো চাওক তো আপোনালোকলে মাঘ বিহু অন্তৰৰ পৰা শুভেচ্ছা থাকিল হেপী বিহু হেপী মাঘ বিহু সৰি হেপী মাঘ বিহু তো ব্লগটো চাওক আৰু তাৰপিছত বেৰ বনাই আছে তো কমাল দি বান্ধিছে কেনেকৈ বান্ধিছে এইটো দেখাই দিছোঁ একবাৰ গাঁঠি নামাৰে মানে তো দেখি পাইছে গাঁঠি নামাৰে এইটো জাষ্ট মেৰিয়াই দিয়া হয় তো দেখাই দিছোঁ আৰু কি হেৰি আছে আৰু বাঁহ আছে এইকেইটা অকণমান আছে আৰু দেখাই দিছোঁ বাঁহ এই বাঁহটো ইয়াৰ পৰা হিমৌলৈকে আছে তো বাঁহ কাটিব আছে খুঁটি পুতিব আছে খুঁটিৰ কাৰণে আমি ব্যৱস্থা কৰি দিছোঁ খুঁটি দেখিব পাইছে আপুনি এইটো বাঁহ লম্বা পৰা দেখাব অকণ কষ্ট হৈছে এইটো তো বাকী চব বঢ়িয়া একদম তামাম আৰু দেখাই দিছোঁ খেৰ কিমান আছে আৰু আনিব গৈছে এয়া এইটো আমাৰ ষ্ট'ৰ ৰুম হয় তো ইয়াত ষ্ট'ৰ কৰি লৈছোঁ ঠিক আছে দাইটো বহুত আছে তো আনিব গৈছে বাকী চব বঢ়িয়া ষ্ট'ৰ ৰুমত ষ্ট'ৰ বস্তু আনি গৈছে তো বাকী চব বহুত বঢ়িয়া মনটো বহুত ভাল লাগিছে যে আজি ভেলাঘৰটো বনাইছোঁ কাইলৈ উৰুকা পৰহিলৈ বিহু তো বিহু শুভেচ্ছা থাকিল আপোনালোক সকলোলৈ তো আৰু চাওক কি কৰি আছে এইটো যে দুটা হেৰি ভাগ কৰিছা দুটা ভাগ কৰিলে বান্ধিবলৈ তোমাৰ কোমল হ'ব ন এডালকৈ বান্ধিলে তোমাৰ ডাঠ হ'ব বান্ধিবলৈ অসুবিধা হ'ব অঁ মানে এডাল দি বান্ধিব মানে কষ্ট হয় ন তো দেখিব পাইছে একদম লাহি এতিয়া দুটা পাৰ্ট কৰিছে একদম পাতলা বাবা হাই বুলি কৈ দিয়া তো খুৰীয়ে চাহ আনি দিছে চাহখন খাই লওক নে কি কয় আপুনি কিবা ক'ব নি একো নকয় না পিঠা নাখাওঁ এতিয়া বেলেগ পিঠা হ'লেও মই পিঠা বেয়া পাইছোঁ চাহটো খাই চাওঁ লাল চাহ দেই গাখীৰ চাহ নহয় তাকে মজা আছে খাই লওঁ তাৰপিছত ব্লগটো ষ্টাৰ্ট কৰিম বন্ধুসকল আমাৰ ভেলাঘৰ বনি পূৰা কমপ্লিট হৈ গ'ল ইয়াত ঢাৰি এখন পাৰি দিছোঁ ধুনীয়াকৈ সুন্দৰকৈ ৰাতিও হৈ গ'ল দেখিব পাইছে ৰাতি হৈ যোৱাৰ পিছত একদম লাইটটো এখন লগাই দিছোঁ ধুনীয়াকৈ সুন্দৰকৈ লাইটটো লগাই দিছোঁ এবাৰ বাহিৰৰ ফালৰ পৰা দেখাবৰ চেষ্টা কৰিছোঁ আপোনালোকক ভিতৰত একবাৰ চাই লওক ধুনীয়াকৈ ইয়াত বহি লৈ মেলি বিন্দাছ আৰু আজি ৰাতিটো গোটেইটো কটাবৰ কাৰণে একদম চালিয়া প্লেচ এটা পাই গ'লোঁ এতিয়া বাহিৰটো দেখাইছোঁ তো চাব পাইছে বাহিৰতো দিনত অকণ টাইম নাপালোঁ কেনেকৈ মেজি চেজি বনাব লগা হ'ল তো ৰাতিয়ে হৈ গ'ল বেয়া চেয়া নাপাব চব ফালৰ পৰা দেখাই দিছোঁ একবাৰ
ৰামচাৰিয়া এইটো আৰু কানেকশ্যন দিছোঁ আৰু এইটো মেজিটো আমাৰ এইটো আমাৰ মেজিটো ৰাতিপুৱা জ্বলোৱা হ'ব মেজিটো ইয়াত বম দি দিয়া হৈছে বম ফুটিবৰ কাৰণে ওপৰলৈকে আছে পূৰা তো খাতাৰনাক অলপ খেৰ দি দিছোঁ এবাৰ নাজাৰাটো চাকিত চাল লাগিছে তো বন্ধুসকল ভিডিঅ'টো আজিকালি ইমানতে সামৰণি মাৰিলোঁ গা চা ধুই মেলি এতিয়া ধুনীয়াকৈ আহিছোঁ আহিলৈ মেলি মেজি জ্বলাই মেলি এতিয়া অকণমান শুই লওঁ ৰাতিটো কেলৈকে খোৱা নাই তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যোন নতুন আহিছে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বাকী যাব দিয়া বাই বাই